হেল্ল' ভিউয়াৰ্স আপোনালোকে জিকে কিয়ান্স চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে কিয়ান্স চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনসাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ 1 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ শক্তিশালী পদাৰ্থ কোনটো এনসাৰটো হ'ল গ্ৰাফিন 2 নম্বৰ প্ৰশ্ন সম্ৰাট অশোকৰ শিলালিপি পঢ়া প্ৰথম ইংৰাজ কোন এনসাৰটো হ'ল জেমছ প্ৰিপচেনচেপ 3 নম্বৰ প্ৰশ্ন কোনটো গছে বেছিকৈ অক্সিজেন দিয়ে এনসাৰটো হ'ল আহত 4 নম্বৰ প্ৰশ্ন কেৱল নাম উল্লেখ কৰিলে ভাঙি যোৱা সেই বস্তুটো কি এনসাৰটো হ'ল মৌনতা 5 নম্বৰ প্ৰশ্ন কোনখন দেশত অৱস্থিত সোণৰ হোটেলখন এনসাৰটো হ'ল ভিয়েটনাম 6 নম্বৰ প্ৰশ্ন আমাৰ ভাৰতবৰ্ষত কিমানখন জিলা আছে এনসাৰটো হ'ল 726খন জিলা 7 নম্বৰ প্ৰশ্ন কোনখন দেশত সৰ্বাধিক কলা নিমখ পোৱা যায় এনসাৰটো হ'ল কংগোত 8 নম্বৰ প্ৰশ্ন কুকুৰ কোনখন দেশৰ জাতীয় প্ৰাণী এনসাৰটো হ'ল বাৰ্মা 9 নম্বৰ প্ৰশ্ন ৰাৱণৰ প্ৰকৃত নাম কি আছিল এনসাৰটো হ'ল দশগ্ৰীৱ 10 নম্বৰ প্ৰশ্ন কাক সৌন্দৰ্যৰ দেশ বুলি কোৱা হয় এনসাৰটো হ'ল ফ্ৰান্স 11 নম্বৰ প্ৰশ্ন কোনটো জীৱৰ সংগমৰ লগে লগে মৃত্যু হয় এনসাৰটো হ'ল মৌমাখি 12 নম্বৰ প্ৰশ্ন খাবলৈ কিনা বস্তু খাব নোৱাৰা বস্তুটো কি এনসাৰটো হ'ল প্লেট 13 নম্বৰ প্ৰশ্ন সেই বস্তুটো কি যিটো ছোৱালী এজনীয়ে বছৰত এবাৰহে কিনিব লাগে এনসাৰটো হ'ল ৰাখি 14 নম্বৰ প্ৰশ্ন 25% বায়ু থকা ফল কোনটো এনসাৰটো হ'ল আপেল 15 নম্বৰ প্ৰশ্ন কোন দেশৰ মানুহে মানুহৰ তেজ খায় এনসাৰটো হ'ল ইথিওপিয়া